আজি 4 নং ফুলতলী টিপামাৰী জিলা পৰিষদৰ সদস্য শাহজাহান আলী আহমেদে মাহতলী গাঁও পঞ্চায়তৰ আঞ্চলিক সদস্য আমিন মইনুল ইছলাম আৰু পঞ্চায়ত সদস্যসকলক লৈ মাহতলী গাঁও পঞ্চায়তৰ বিভিন্ন ঠাইত একেদিনাই প্ৰায় 50 লাখ টকা ব্যয় সাপেক্ষে ৰাস্তা, কবৰস্থান আৰু বিদ্যালয় চৌহদত আৰ্ট বিল্ডিং আদিকে ধৰি 7টাকৈ কামৰ শুভ উদ্বোধন কৰে। কামৰ শুভ উদ্বোধন কৰি সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত শাহজাহান আলী আহমেদে সংখ্যালঘুৰ ভোটেৰে বিধায়িকা নিৰ্বাচিত হোৱা নন্দিতা দাসে সংখ্যালঘু অঞ্চলত কাম নকৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰে। তেওঁ কয় যে SOPDৰ অধীনত বকো সমষ্টিৰ নিৰ্মাণ হ'ব লগা 31টা ৰাস্তাৰ কামৰ ভিতৰত 2টা মাত্ৰ ৰাস্তাৰ কামৰ সংখ্যালঘু অঞ্চলত দিয়াটো দুৰ্ভাগ্যজনক। ইপিনে নিজ দলৰ বিধায়িকাৰ বিৰুদ্ধে যেনে বীজ ৰোপণ কৰিব বাইদেৱে তেনে ফল পাব বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে শাহজাহান আলী আহমেদে। নিউজ ডেস্ক ৰিপৰ্ট, প্ৰতিফলন লাইভ। গোটেই ৰাস্তা পকা আছে, পকী আছে, তাত দিয়াৰ দৰকাৰ নাছিল। যেহেতু আমাৰ চৰ অঞ্চলৰ মানুহ, আমি ৰাস্তা ঘাটৰ সমস্যায় বেছি জৰ্জৰিত, গতিকে আমাৰ ফালে ৰাস্তাখিনি আহিব লাগিছিল। কিন্তু দুৰ্ভাগ্যজনকভাৱে বিধায়িকা বাইদেৱে এই ৰাস্তাখিনি গোটেই বকো অঞ্চলত দি দিলে, আমাৰ ফালে নিদিলে। টোটাল 31টা ৰাস্তা, এইটো ধেমালি কথা নহয়। তো বাইদেউ যি কৰিছে, বাইদেউৰ মানে যি বীজ ৰোপণ কৰিছে তাৰে ফলটো বাইদেউ পাব। গতিকে বাইদেউক মই সমালোচনা কৰিব নাযাওঁ, বিধায়িকা বাইদেউক মই সমালোচনা কৰিব নাযাওঁ। তেখেত আমাৰ বিধায়ক হিচাপে তেখেতে কি দায়িত্ব পালন কৰিছে, কি দায়িত্ব পালন কৰা নাই, সেইটো ৰাইজে দেখিছে, চাইছে। মই খালি আপোনালোকক এটাই কথা ক'ম যে PWD ডিপাৰ্টমেণ্টৰ পৰা SOPDৰ যিটো ৰাস্তা চেংচন দিয়ে, মানে নতুন ৰাস্তাই হওক বা ৰিপেয়াৰিঙে হওক, SOPDৰ জৰিয়তে কৰিব পাৰে। দুৰ্ভাগ্যজনকভাৱে 31খন ৰাস্তা বকো LACত SOPDৰ পৰা গভৰ্ণমেণ্টে চেংচন দিছে। সেই 31খন ৰাস্তাৰ মুঠ 2টা ৰাস্তাহে মাত্ৰ আমাৰ ব্লকখনত। গোটেই 15টা পঞ্চায়তৰ ভিতৰত মাত্ৰ 2খন SOPDৰ ৰাস্তা আমাক দিছে, 500 মিটাৰ 500 মিটাৰ।